हनुमान चालीसा। जय बजरंग। जय हनुमान ज्ञान गुण सागर जय कपीश नमो नमो शंकर। हर हर महादेव एवरीवन। আমার এতিয়াহে ৰাতিপুৱা হৈছে দেই। পুৰা চকুটুকুত আহিফালে ৰ'দ পৰিয়ে গ'লগৈ। ইমান সোনকালে উঠিছো দেখিছে, টাইমটো দেখাই আছো কিমান সোনকাল হৈছে। বহুত সোনকাল হৈ গ'ল বাৰু। गजब बेइज्जती है। আমি এতিয়া কি কৰিম, মা বেটি ব্ৰাছ কৰিম। আপোনালোকৰো দেখাই ৰেহাই কৰাইছো আকৌ কি কৰোঁ আমি ৰাতিপুৱা উঠি কিনে। আপোনালোকে চাব ভিডিঅ'বিলাক, তেতিয়াহে আমিও ইউটিউবৰ হ'ব পাৰিম ন। ভাল ভাল ভিডিঅ' বনাই আপোনালোকক দেখাম, আপোনালোকে চাব আমাক ন। আমাক আশীৰ্বাদ দিব, মৰম দিব, ভাল লাগিব আমাৰ, হয়নে নহয় বাৰু। এয়া আমি মুখ ধুলো মা বেটি, চাওকচোন কি কৰে তাই। এয়া আকৌ ৰাতিপুৱা মুখ চুখ ধুই চাহ অকণ খাব লাগে ন, তেতিয়াহে ভাল লাগিব। এয়া খাই ললো। बहुत तेज हो रहा है। এতিয়া আমি গাখীৰ আনিবলৈ গৈ আছো। গাখীৰ লৈ আহিলো। পঢ়বি অ মাজনী, পঢ়বি তই নোৱাৰিবি। तुमसे ना हो पाएगा। তো গাখীৰ অনা হৈ গ'লগৈ। বাচনবিলাক ধোৱা নাছিলে, তো ধুই ল'লো। এতিয়া আকৌ গা পা ধুই নম কৰিলো। এতিয়া আকৌ বিচনা ভাল কৰিব লাগিব। কিমান কাম ন, খালি কাম ভাল নালাগে আৰু। সেই 8টা 15ত উঠিছিলো, এতিয়া কেইটা বাজিলে, 9:30 বাজিল। ইমান জলদি কাম কৰি শেষ কৰি পেলালো মই। বাবা কিয় স্মাৰ্ট হে, বহুত স্মাৰ্ট हो गया मैं। अच्छा है ना। তো এজনী এবাৰ বটলত ফুটা কৰি পানী খাই আছে, সৰু পোৱালীৰ নিচিনা। তাই বোলে সৰু বেবী হয়, তো সৰু বেবীবিলাকে যে খাই বটলটো আনি দিব লাগে। মই ইমান ডাঙৰ হৈছে, এইটো বটল আকৌ কিয় আনি দিম। তাই কি কৰিছে, বটলত ফুটা কৰিছে, ফুটা কৰি এনেকৈ পানী খাই আছে। তাই বোলে এনেকেই খাব। মই কৈছোঁ খা, মই বিচনাটো ভাল কৰোঁ। বিচনাটো ভাল কৰিব দিছিলোঁ, নকৰে জানে, সৰু আছে বোলে, ডাঙৰ হোৱা নাই। ডাঙৰ হ'লে কৰিব আকৌ, ডাঙৰ হ'লে দেখা যাব ন কিমান কৰে কিমান নকৰে। সৰুটোতো কয়ে এনেকৈ। মই আকৌ পিঠি খোজালে, এইডাল পিঠি খোজাই দিলোঁ। আজি দুপৰীয়াৰ খানা আছে আমাৰ, মানে দালি আৰু আলু কণী পিটিকা। আপোনালোকে খায়নে বাৰু? নাখায় যদি খাবচোন, বহুত টেষ্টি অমি হয়, একদম মস্ত। এয়া আমি ৰেডি হৈ গ'ল, দুপৰীয়া খানা আমাৰ তেতিয়া খালোঁ। জোকাই আছোঁ মই নিদিয়াকৈ। মই আগতে খাই আকৌ জোকাই লৈছোঁ দেই। তাই কয় মন দিয়া না বোলে। জোকাই ভাল লাগে ন। তো এতিয়া চিনাকি কৰিলোঁ আমাৰ বাগিচাখন। এইডালটো এল'ভেৰা হয়, এই গুৱাহাটীৰ পৰা আনিছিলোঁ। এইডালটো জানেই মহাদেৱৰ প্ৰিয় ফুল, আক্ৰেকা পদা এনেকৈও কয়। আৰু এইটো ফুল নতুনকৈ ৰুইছোঁ। এইটো ফুল ঘৰত থাকিলে মানে বহুত ভাল, আক্ৰেকা পদা। মদাৰ ফুল বুলিও কয় কিছুমানে হা। এইটো ভোট জলকীয়া। এয়া কৈছিলোঁ যে আক্ৰেকা পদা, এই গছডালৰ গুটি আনি কিনে ইয়াত ছটিয়াই দিছিলোঁ। কিমান গাল হৈছে, আপোনালোকক কাৰোবাক লাগিলে লৈ যাব। এটা পুলি 10 টকাকৈ দিব আৰু লৈ যাব। ইয়াতে বহুত কিবা কিবি আছে দেই। এয়া চাওক, আক্ৰেকা পদা পুৰা ৰুই দিছোঁ। মহাদেৱক পুৰা একেবাৰে ভৰাই পূজা কৰিম, তেতিয়াহে মহাদেৱ সন্তুষ্ট হ'ব। মহাদেৱক ফুল বা গাখীৰ তেনেকুৱা কথা নাই। মহাদেৱৰ নাম ল'লে, মহাদেৱক অন্তৰে দি পূজা কৰিলে মহাদেৱ সন্তুষ্ট হয়, হয়নে নহয় বাৰু। এইডাল কিবা গছ পুলি ৰুইছিলোঁ, নাজানো কি হয়। এয়া আমাৰ ভিউটো দেখাই দিছোঁ, কেনেকুৱা ধুনীয়া ন, মজা হয়। এতিয়া ভিডিঅ' চিডিঅ' বনাওঁ দিয়ক আৰু কিবাকৈ। তো গধূলি এয়া কি কৰিছে, এখন পাৰ্ক বনাই দিছে আৰু চাদৰ ওপৰত তাই বহি মোবাইল মানে আজি ব্লগটো আজি ইয়াতে সমাপ্ত কৰিলোঁ হা। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰি দিব, কমেণ্ট কৰি দিব, এণ্ড শ্বেয়াৰ কৰি দিব। আমাকো আগুৱাই লৈ যাব। ঠিক আছে, শ্বেয়াৰ কৰি দিলে আমিও অকণ আগুৱাই যাম ন। তো আমাৰ টুটা ফুটা ঘৰৰ দেখি নোচোৱাকৈ নাথাকিব, ভিডিঅ'বিলাক চাব। ঠিক আছে, আমি ভাল ভিডিঅ' বনাবলৈ চেষ্টা
চেষ্টা কৰিম আৰু ওপৰত যে বেল আইকনটো থাকে বেল আইকনটো দবানা বুলিয়ে তো বেছি বৰিং নকৰোঁ আৰু ন শিকি আছোঁ তো মানে ব্লগ বনাবলৈ আৰু ভালকৈ ক'বলৈ মানে চেষ্টা কৰিম ন